আজি হ'ল মঙ্গলবাৰ আৰু আন দিনৰ নিচিনা আজিও আছে স্কুল এখেতৰ অফিচ গতিকে বাকী কামবোৰ থাকেই ঘৰ সৰা চোতাল সৰা দৌৰা দৌৰিকৈ চকক কৰি আহি গা পা ধুই এয়া ভাত দালি পাতিয়ে দিলোঁ আৰু এই চব্জিটো বেলেগ বেলেগ নাই গতিকে ঘৰত থকাখিনিয়ে সদায় বনাব লাগিব সপ্তাহটোৰ কাৰণে বজাৰ ভাত কেৰেলা কুন্দুলি আৰু কাচকল আছিলে একেটা ষ্টাইলত আলুৰ লগত ভাজি ভাজি কিমান খাব গতিকে আৰু নিৰামিষ মাছ মাংসটো মই একো নাখাওঁ বাৰু এখেতে খায় সেয়েহে অকণমান নতুন ডিজাইনত বনাম বুলি ভাত কেৰেলা গোলকৈ কাটি ল'লোঁ এফালে কাচকল এখেতে কাটি নিমখ অকণমান দি সানি থৈ গ'ল আৰু এফালে কুন্দুলিও কাটি লৈছিলোঁ মই নিজে আৰু নিমখ অকণমান দি এইফালে সানি ল'লোঁ কেৰাহী গৰম কৰি তেল ঢালিয়ে থৈছিলোঁ আৰু গৰম তেলতে এয়া সৰু সৰু মানে গোল গোলকৈ কাটি থৈ দিয়া কাচকলকেইডোখৰ দি দিলোঁ মানে বেচন দিম বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ ভাল নালাগিব পাৰে গতিকে মানে খালী তেলতে চিপছৰ নিচিনা বনাই দিওঁ আৰু এয়া মানে মই নিমখ দিলোঁ বাৰু মই দিয়া নাই এখেতে কাটি থওঁতে নিমখ সানি থৈ দিছিলে কিন্তু হালধি নিদিওঁ বুলি ভাবিছিলোঁ হালধি দিলে মানে পিছলৈ চব্জিখিনি বনাবলৈ বেয়া মানে হালধি জল্দি ক'লা ক'লা হৈ যায় তেলখিনি হ'লে কিন্তু এখেতে দিবলৈ কোৱাৰ কাৰণে হালধি অকণমান দি দিলোঁ আৰু কাচকল হোৱাৰ পিছত এয়া ভাত কেৰেলাখিনি তাতে দি দিলোঁ তাত মানে গোল গোলকৈ কাটি লৈছিলোঁ যে আৰু পাতলকৈ কাটিছিলোঁ আৰু সেইখিনিও দি এয়া হ'বলেই হ'ল আৰু এইখিনিও কাঢ়ি দিলোঁ ভাত কেৰেলাখিনি তাৰপিছত আৰু কুন্দুলিখিনি কাটি লৈছিলোঁ নহয় সেইখিনিতো নিমখ দিয়াই আছিলে আৰু তেলত যিহেতু হালধি আছিলে গতিকে সেইখিনিও তাতে দি ধুনীয়াকৈ ভাজি এয়া হৈয়ে গ'ল আৰু কেৰাহীখন গৰমে হৈছিলে সেই তেলখিনি মানে জ্বলি আছিলে কাৰণে মই পেলাই তাতে অকণমান তেল দি পাঁচফোৰণ কেইটামান দি মুগ দালিখিনি ঢালি অকণমান ইফাল সিফালকৈ লৰাই ঢাকনাখন মাৰি দিলোঁ আৰু তাৰপিছত খুলি চালোঁ দাইল ধুনীয়াকৈ উতলি হৈ গ'ল বাইদেউ চাওকচোন দেউতাকৰ লগত গাড়ী ধুবলৈ লাগিলে ৰাতিপুৱাৰ কাৰণে পানী আৰু পানী বুলি ক'লে একো নালাগে ভাত পানী হোৱাৰ পিছত আগফালে কাপোৰৰ বাল্টিটো লৈ মই ওলাই আহি এখেতক দেখিলোঁ গাড়ীখন মোহাৰি আছে আজি আকৌ গাড়ী মই নিজে নিব লাগিব আৰু সেয়েহে পটাপট কাম কৰি কাপোৰখিনি মেলি ল'লোঁ আৰু লগতে এখেতৰ কাৰণে ভাতো ৰেডি কৰিলোঁ ভাত কেৰেলা কাচকল কুন্দুলি আৰু আমৰ আচাৰ সৰু জলকীয়া তেলত দি আৰু ঔটেঙা আচাৰ আৰু দাইল দি এখেতৰ কাৰণে ভাতটো ৰেডি কৰি দিলোঁ আৰু ভাত পানী খাই এখেতে আমাক বাৰু পিছে পিছে আহি স্কুলত থৈ গ'ল গাড়ীখন ময়ে চলাইছিলোঁ আৰু ঘৰ আহি পাই ছোৱালীজনীক ভাত পানী খুৱাই দিলোঁ আৰু ময়ো অকণমান শুইছিলোঁ কিন্তু বাকী বহুত কাম আছে যিহেতু মই গাড়ী আজি নিজেই চলাইছিলোঁ আৰু প্ৰথমবাৰ বহুত বেছি ভয় লাগিছিলে গতিকে আৰু পিছৰখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ আহিম আপোনাৰ ভিডিঅ'লৈ তেতিয়ালৈকে বাই